জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ দ্বাৰা অসমৰ বিভিন্ন ঠাইত অসমৰ স্বনামধন্য ব্যক্তিসকলৰ সোঁৱৰণত বিভিন্ন অনুষ্ঠান পাতি অহা হৈছে। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সকলো জাতি জনগোষ্ঠীক সামৰি এখন বৃহৎ বৰঘৰ তৈয়াৰ কৰিবলৈ খুজিছে। এই বৃহৎ বৰঘৰৰ তলত বা বৃহৎ বৰঘৰৰ ভিতৰত আমাৰ জনগোষ্ঠীয় যিসকল খিলঞ্জীয়া জনগোষ্ঠী আছে, এই খিলঞ্জীয়া জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি, লোকবাদ্য, লোকনৃত্য, আনকি দৈনন্দিন জীৱনৰ যি ধাৰা, এই ধাৰা সংৰক্ষণ কৰিবৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে। ই নতুন সংগঠন, নতুনকৈ জন্ম হৈছে, আৰু বেছি দিন হোৱা নাই, ই পূৰ্ণ বয়স পাবলৈ সময় আছে। আৰু পূৰ্ণ বয়স পোৱাৰ আগে আগে ইতিমধ্যে ধেমাজিৰ পৰা, তিনিচুকীয়াৰ পৰা একেবাৰে ইফালে ধুবুৰী, গোৱালপাৰালৈকে বিভিন্ন ঠাইত এই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই নিজৰ নিজৰ স্থিতি তৈয়াৰ কৰি লৈছে আৰু ইতিমধ্যে বিভিন্ন ঠাইত বসবাস কৰা অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগত এক সুসম্পৰ্ক তৈয়াৰ কৰিছে। আৰু আজি সেইজনা ব্যক্তি, যিজনা ব্যক্তি অসমৰ গাঁও ভূঁই চহৰ নগৰ, ডাঙৰ সৰু, শৈশৱ যৌৱন সকলো গৰকা অসমৰ সকলো মানুহৰ হৃদয় স্পৰ্শ কৰা এজন ব্যক্তি, যিজন ব্যক্তি আজি আমাৰ মাজত নাই, কিন্তু তেখেতৰ যি স্মৃতি, এই স্মৃতি আমাৰ মাজত থৈ গৈছে, সেইজনা হৈছে ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শদিয়াত জন্মগ্ৰহণ কৰিলে, কাৰণ দেউতাকে চাকৰি কৰিছিলে, চাকৰি সূত্ৰে তেজপুৰলৈ গ'ল আৰু তেজপুৰলৈ গৈ তেজপুৰৰ প্ৰাইমাৰী স্কুলত পঢ়া আৰম্ভ কৰিলে। আৰু তেজপুৰত সেইখিনি সময়ত অসমৰ যিমান কবি, সাহিত্যিক, ডাঙৰ ডাঙৰ বিজ্ঞজন চব তেজপুৰ বা শোণিতপুৰতেই জন্ম লাভ কৰিছিল বা সাধনা কৰি নিজৰ স্থিতি তাতে বাহাল ৰাখিছিল। তেজপুৰ গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী স্কুল যিখন আছে, সেইখন স্কুলৰ বিষয়ে ক'বলৈ গ'লে আপুনি আচৰিত হ'ব। এখন সাধাৰণ অসমীয়া স্কুল, যিখন স্কুল স্থাপিত হৈছিল, হাইস্কুল হিচাপে স্থাপিত হৈছিল 1868 চনত। আৰু সেই সময়ৰ পৰা অসমৰ সাহিত্য কাণ্ডাৰী, অসম সাহিত্য সভাৰ সভাপতি, প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱা সেইখন স্কুলৰ লগত জড়িত হৈছে। সাহিত্যিক দণ্ডিনাথ কলিতা, সাহিত্যিক লম্বোদৰ বৰা, স্বনামধন্য ব্যক্তি, সাহিত্যিক, বিপ্লৱী, স্বাধীনতা সংগ্ৰামী চন্দ্ৰ শৰ্মা, সংগীতজ্ঞ লক্ষীধৰ শৰ্মা, উপন্যাস চিৰাজ, যদি চাইছে তেনে গম পাব যে চিৰাজ নাটকৰ স্ৰষ্টা এই গল্পকাৰ লক্ষীধৰ শৰ্মা, কবি চন্দ্ৰকুমাৰ আগৰৱালা, কবি আনন্দ চন্দ্ৰ আগৰৱালা, অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য প্ৰমুখ্যে সেইখিনি সময়ৰ অসমৰ বিজ্ঞ ব্যক্তিসকলে বা সেইখিনি সময়ৰ ছাত্ৰসকলে সেই গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়া শুনা কৰিছে। তাৰ পৰৱৰ্তী সময়ত ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, ডক্টৰ ভূপেন হাজৰিকা তেজপুৰ গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছে। বিষ্ণুপ্ৰসাদ ৰাভাই সেইখন স্কুলৰ পৰাই অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পোৱাৰ কাৰণে কুইন্স এণ্ট্ৰেন্স মেডেল লাভ কৰিছিল মেট্ৰিক পৰীক্ষাত। আৰু ডক্টৰ ভূপেন হাজৰিকাই তাৰ পৰা মেট্ৰিক পাছ কৰি কাশী হিন্দু বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ গৈছিল। কেনেকৈ এইজনা মহান ব্যক্তি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা যেতিয়া ছাত্ৰ অৱস্থাত বা ডেকা অৱস্থাত এজন ভাল ফুটবল খেলুৱৈ আছিল বা অন্যান্য খেলুৱৈ আছিল, ভলী খেলিছিল, ক্ৰিকেট খেলিছিল, ফুটবল খেলিছিল, ৰিপন্স কলেজৰ তেওঁ ফুটবলৰ কেপ্টেইন আছিল, ভলীৰ কেপ্টেইন আছিল, ক্ৰিকেটৰ কেপ্টেইন আছিল আৰু জেনেৰেল ছেক্ৰেটাৰীও আছিল কলিকতাৰ ৰিপন কলেজৰ। আৰু তেজপুৰৰ পল' ফিল্ডৰ পল' গ্ৰাউণ্ডৰ কাষতে নীলকান্ত হাজৰিকা, ডক্টৰ ভূপেন হাজৰিকাৰ দেউতাকে মাটি বাৰী কিনি, ঘৰ বাৰী কিনি তাতে থাকিবলৈ লৈছিল। সন্মানী ভূপেন হাজৰিকা
8 বছৰীয়া ভূপেন হাজৰিকাই যেতিয়া পল' গ্ৰাউণ্ডত ফুটবল খেলা চাবলৈ গৈছিল তেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাই দুৰ্দান্ত এজন প্লেয়াৰ আৰু সকলোৱে বিষ্ণুপ্ৰসাদ ৰাভাৰ ভৰিত বল পৰাৰ লগে লগে সকলোৱে চিঞৰিছিল বাবৰিৱালা ঘৰ বাবৰিৱালা ঘৰ। অৰ্থাৎ বাবৰিৱালা মানে চুলি দীঘল আছিল ধনী নিচিনা। আমাৰ ক্ৰিকেট কেপ্টেইন আছিল ধনী, চুলি দীঘল আছিল বিষ্ণু ৰাভাৰ, আৰু বিষ্ণু ৰাভাই এইদৰে চিঞৰাৰ লগে লগে কণমানি ভূপেন হাজৰিকাও মানুহৰ ভৰিৰ মাজে মাজে বাবৰিৱালা ঘৰ নিশ্চয় বাস কৰিছিল। এদিন কানিমুনি পৰ সন্ধিয়া নীলকান্ত হাজৰিকাৰ ঘৰৰ সন্মুখত এখন গাড়ী আহি ৰখিল। গাড়ীৰ পৰা দুজন মানুহ নামিল। কণমানি ভূপেন হাজৰিকাই দূৰৰ পৰা দেখিলে যে এয়া বাবৰিৱালা আমাৰ ঘৰলৈ আহিছে, মোক ধৰিবলৈ আহিছে। ভূপেন হাজৰিকা পলাই দৌৰি গৈ পানী চুকত লুকাই থাকিলগৈ সন্ধিয়া সময়ত। সেই দুজন মানুহ কোন? এজন হ'ল ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, আনজন হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। কিয় গৈছে তালৈ? অহিন্দ্ৰ চক্ৰৱৰ্তী নামৰ এজন ব্যক্তি, যিজন ব্যক্তিয়ে অসমলৈ আহিছিল চেনুলা কোম্পানীৰ হৈ। আৰু চেনুলা কোম্পানী কলিকতাৰ বা ভাৰতবৰ্ষৰ প্ৰথম ৰেকৰ্ডিং কোম্পানী। আমি যে গান ৰেকৰ্ডিং কৰোঁ, আমি যে কেছেট বনাওঁ, এই প্ৰথম ভাৰতৰ ৰেকৰ্ডিং কোম্পানী আছিল চেনুলা কোম্পানী। আৰু চেনুলা কোম্পানী চাকৰি কৰা অহিন্দ্ৰ চক্ৰৱৰ্তীয়ে অসমলৈ আহিছিল যে অসমীয়া ভাষাতে গান নাটক কিবা কৰিব পাৰে নেকি, তাৰ কাৰণে প্ৰস্তাৱ লৈ আহিছিল। এই প্ৰস্তাৱ আহি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰস্তাৱটো আগবঢ়াৰ লগে লগে তেওঁ কৈছিলে যে তুমি ইয়াত বা আমাক নি পেলাই গান ৰেকৰ্ডিং কৰিবা অসমীয়া, কিন্তু আমাৰ এটা প্ৰস্তাৱ আছে। তেজপুৰত এখন সংগীত বিদ্যালয় পাতি দিব লাগিব, সেইটো আমাৰ অনুৰোধ থাকিল। তেতিয়া অহিন্দ্ৰ চক্ৰৱৰ্তীয়ে কৈছে হ'ব, সংগীত বিদ্যালয় পাতি দিয়া মই পাতাৰ ব্যৱস্থা কৰিম, আৰু কিন্তু আপোনালোকে তাত গীত পৰিৱেশন কৰিব লাগিব বা নাটক কৰিব লাগিব, ৰেকৰ্ডিং কৰিব লাগিব। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যোতিপ্ৰসাদ আগৰৱালা আহিছিল সেইদিনাখন সন্ধিয়া এই কণমানি ভূপেন হাজৰিকাক এই কলিকতালৈ নি গান গোৱাৰ কাৰণে। ভূপেন হাজৰিকাক দেউতাকে আঠে বেঠে মাতি নি চিনাকি কৰিলে এজন বিষ্ণুপ্ৰসাদ ৰাভা, এজন জ্যোতিপ্ৰসাদ আগৰৱালা তোক গান গাবলৈ নিবলৈ আহিছে কলিকতালৈ। সেই বিষ্ণুপ্ৰসাদ ৰাভাই সেইদিনাৰ পৰা কণমানি ভূপেন হাজৰিকাক ডেকাৰ গাঁও, তেজপুৰৰ ওচৰৰ ডেকাৰ গাঁৱৰ নামঘৰত য'ত ৰাস হয়, ভাওনা হয়, জয়মতী চিনেমাৰ তাত শ্বুটিং হৈছিল, এই নামঘৰ দেখুৱাইছিল। পদ্মনাথ গোহাঁই বৰুৱাৰ আসাম মন্ত্ৰী প্ৰেছৰ আসাম মন্ত্ৰী যিখন মেগাজিন ওলাইছিল, যাক অসমৰ প্ৰথম বাতৰি কাকত বুলি কোৱা হয়, সেই আসাম মন্ত্ৰী প্ৰেছত নি পেলাই পদ্মনাথ গোহাঁই বৰুৱাৰ লগত চিনাকি কৰি দিছিল আৰু বিভিন্নজনৰ লগত চিনাকি কৰি দিছিল। আৰু 9 বছৰ বয়সত কলিকতালৈ নি এই যে অহিন্দ্ৰ চক্ৰৱৰ্তীৰ যি প্ৰস্তাৱ আছিল, 2খন নাটক লৈছিলে, এখন হ'ল জয়মতী আৰু এখন শোণিতপুৰী নাটক ৰেকৰ্ডিং কৰি তাত ইতিমধ্যে ফণীক্ৰমা কলিকতাত আছেই, চন্দ্ৰ গোস্বামী আছেই, জীৱন গোস্বামীৰ দেউতাক, এইসকল তাতে আছে, আৰু ভূপেন হাজৰিকাক তেজপুৰলৈ গৈছে। নিয়াৰ পিছত ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনৰ প্ৰথমটো গীত, কণ্ঠৰ গীত, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত, সুৰ আৰু পৰিচালনাৰ ডক্টৰ ভূপেন হাজৰিকাৰ কণমানি সেই 9 বছৰীয়া ভূপেন হাজৰিকাৰ গীত পৰিৱেশন বা গীত ৰেকৰ্ডিং কৰা হৈছিল। আৰু সেই গীত কিবা আছিলে? কাষতে কলচী লৈ যায় ৰচকী বাই। এই গানটো জীৱনৰ প্ৰথম ৰেকৰ্ডিং গান। আৰু দ্বিতীয়টো গান হৈছে ইন্দ্ৰমালতী চিনেমাৰ বিশ্ববিজয় ন জোৱান, বিশ্ববিজয় ন জোৱান, শক্তিশালী ভাৰতৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ। এই প্ৰথম বিষ্ণুপ্ৰসাদ ৰাভাই ডক্টৰ ভূপেন হাজৰিকাক মানুহ হিচাপে কৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছত পৰ্যায়ক্ৰমে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন সময়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ তালিমত ভূপেন হাজৰিকা ডেকা ভূপেন হাজৰিকা গঢ় লৈ উঠিলে। আৰু ডেকা ভূপেন হাজৰিকা ৰ'ব লগা নহ'ল, ভাৰতীয় গণতন্ত্ৰ সংঘ IPTৰ লগত জড়িত হ'ল। জ্যোতিপ্ৰসাদ আগৰৱালা আছিলে IPTৰ প্ৰথমগৰাকী সভাপতি অসম শাখাৰ, হেমন্ত বিশ্বাস আছিলে জেনেৰেল ছেক্ৰেটাৰী, সাধাৰণ সম্পাদক। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই সভাপতি হৈ থকা অৱস্থাত ডিব্ৰুগড়ৰ নালিয়াপুৰত যেতিয়া অধিৱেশন হৈছিল, এই নালিয়াপুৰত গুলীয়াগুলি হৈছিল। গুলীয়াগুলি হওক কেইবাজনে মৃত্যুবৰণ কৰিছিল আৰু জ্যোতিপ্ৰসাদ আগৰৱালা ভাগি পৰিছিল। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিছত বিষ্ণুপ্ৰসাদ ৰাভা ভাৰতীয় গণতন্ত্ৰ সংঘৰ সভাপতিৰ আসন গ্ৰহণ কৰে। আৰু ভাৰতীয় গণতন্ত্ৰ সংঘৰ সভাপতি আসন গ্ৰহণ কৰিয়ে
গুৱাহাটীৰ আজিৰ কটন কলেজ ফিল্ডৰ সন্মুখৰ যি নেহেৰু পাৰ্ক আছে, এই নেহেৰু পাৰ্কত সৰ্বভাৰতীয় অধিৱেশনখন তাত পতা হৈছিল, য'ত कैफी आजमी, राज कपूर, दीना पाठक प्रमुखे भारतर विख्यात विख्यात सिनेमा अभिनेता, नाटक अभिनेता, संगीतज्ञ सकलो आহি गुवाहाटीत उपस्थित হৈছে। और गुवाहाटीते विश्वप्रसाद राभाई नृत्य प्रदर्शन কৰিছিল আৰু ভূপেন হাজৰিকাই গীত পৰিৱেশন কৰিছিল। ৰং কিনিবা কোনে, মোনা ভৰাই ৰং আনিছো কিনা মুনে মুনে, এই গীতটি পৰিৱেশন গাইছিলে আৰু বিশ্বপ্ৰসাদ ৰাভাই তাত নৃত্য পৰিৱেশন কৰিছিল। এই জীৱন যাত্ৰা বিপণে যে আহি 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 মানুহৰ মাজত সমাজৰ লগত, সমাজৰ দুখ সুখ আনন্দ, সমাজৰ দুখীয়া সুখীয়া সকলোৰে মাজত ভূপেন হাজৰিকাই তেওঁৰ যি অৱদান, সেই অৱদান লিখিলে। পৃথিৱী জুৰি গীত লিখিলে, পৃথিৱীক সামৰি সংসাৰখন সামৰি গীত লিখিলে। আৰু গীত লিখিলে কাক? নিজৰ সময়ত, নিজৰ ঘৰৰ, নিজৰ প্ৰেমৰ সকলো গীত বছৰ তেওঁ লিখিলে, সুৰ দিলে, গালে। তাৰ মাজতে চিনেমা কৰিলে। শকুন্তলা চিনেমাৰ আৰম্ভ কৰি কেইবাখনো চিনেমা, প্ৰতিধ্বনি, শকুন্তলা, এৰাবাটৰ সুৰ, অগণন চিনেমা কৰিলে। সেই বিশ্বপ্ৰসাদ ৰাভাই শিকোৱা সেইজন মানুহৰ, সেইজন ব্যক্তিৰ, ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠত মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে পোৱা সমনীয়া, মানুহে মানুহৰ বাবে। এই মানুহক ভাল পোৱা গান গান মানুহ কৰে। দোলা রে দোলা দোলা রে দোলা হে খাবে খাবা তেরে কঢ়িয়াও কঢ়িয়াও, বৰ বৰ মানুহৰ দোলা রে দোলা। এইবাৰ গান আৰু গাবলৈ আৰম্ভ কৰে মানুহৰ গান। আৰু প্ৰেমৰ গান লিখিলে, প্ৰেমৰ গান গাওঁতেও তাতো আকৌ মানুহৰ গান। শৈশৱতে ধেমালিতে তোমাৰে উমলা মনত আছে, বহাগ মাহৰ লুইখনি দুয়ো সাঁতোৰা মনত আছে। প্ৰেমৰ গান, সম্পূৰ্ণৰূপে প্ৰেমৰ গান। কিন্তু আকৌ তেওঁ এই প্ৰেমৰ গানৰ মাজতে কৈছে, কি কৈছে? অলিক সপোন দেখিছা, এই যে সোণৰ কথা কৈছে। ধন ধন বুলি ধনৰ প্ৰেমেৰে স্বৰূপ প্ৰকাশ কৰিলা, এও গাইছে। যিজন প্ৰেমিকাই প্ৰেম কৰিছিল, সেই প্ৰেমিকা বেলেগ এজন ধনী মানুহৰ বিয়া হৈ গ'ল, ধনৰ লোভত, টকাৰ লোভত এই ল'ৰাজন থাকি গ'ল, প্ৰেমিকজন। আৰু প্ৰেমিকে কৈছে যে তুমি যে বিয়া হৈ গ'লা, তুমি ধনৰ লোভতেই গ'লা, ধনেই সকলো নহয়, সোণেই সকলো নহয়। এই পৰ্যন্ত গান গাইছে। গতিকে ভূপেন হাজৰিকাৰ গীতত অসমীয়া জাতিৰ কথা, অসমৰ লুইতৰ কথা, অসমৰ সমূহ পাহাৰ পৰ্বতৰ কথা, উপত্যকাৰ কথা ভাবিব নোৱাৰা। বৰ্ণনা কথা ভাবিব নোৱাৰা। কপিলি কপিলি ৰাংঢালি ছোৱালী, মহিমা বুজাকে টান, কপিলি কপিলি তই হলি বাউলি, বাৰিষাত মাৰিলি ধান, কপিলি কপিলি ৰাংঢালি ছোৱালী। কি ধুনীয়া ধুনীয়া গান তেওঁক আমাৰ দি থৈ গৈছে, যাৰ কাৰণে আজি ভূপেন হাজৰিকা, যাৰ কাৰণে আজি এই মেৰাপানী দৈয়াঙত, এই মেৰাপানী অঞ্চলৰ কণ কণ ল'ৰা ছোৱালী ইয়াত আহি আবৃত্তি কৰিছে, গীত পৰিৱেশন কৰিছে। আৰু ভূপেন হাজৰিকাৰ গোটেই জীৱনটোক জীৱন্ত কৰি ৰাখিবৰ কাৰণে এই কণ কণ ল'ৰা ছোৱালীবিলাকে হাত বাউলি ওলাই আহিছে। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই এনেধৰণৰ অনুষ্ঠান সদায় কৰি যাওক, মানুহক স্নেহ কৰি আমাৰ কণ কণ ল'ৰা ছোৱালীক, আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক অসমৰটো কোন আছিল, অসমেনো কি দিছিল, অসমৰটো কি নাছিল, এইবিলাক কথা জনগোষ্ঠীয় সাংস্কৃতিক পৰিষদে দিয়াটো উচিত। আৰু মই এটা কথা ক'ব খোজোঁ যে ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত জনগোষ্ঠীয় সাংস্কৃতিক মঞ্চই এখন গ্ৰন্থ তৈয়াৰ কৰক। বচা বচা ভূপেন হাজৰিকাক জনা, ভূপেন হাজৰিকাক চিনা, ভূপেন হাজৰিকাক বুজি পোৱা বিভিন্নজন লেখকক দ্বাৰা এখন পূৰ্ণাংগ এখন কিতাপ হওক, যিখন কিতাপ পঢ়িলে ডক্টৰ ভূপেন হাজৰিকাক আমি ছবিৰ জৰিয়তে দেখা পাওঁ,
চিনেমাৰ দৰে দেখা পাওঁ। এনে এখন কিতাপ তৈয়াৰ কৰক যিখন কিতাপে সমগ্ৰ অসমত প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰি এই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চক এক স্থানত লৈ গৈছিলে। গতিকে মই বেছি দীঘলীয়া নকৰোঁ। ভূপেন হাজৰিকাৰ বিষয়ে, বিষ্ণুৰাভাৰ বিষয়ে ক'বলৈ গ'লে বহুত দীঘল হৈ যাব, বহুত কাহিনী, পাৰ্শ্ব কাহিনী, বহুত ধৰণৰ কাহিনী আছে। মই আজি তেজপুৰত মিটিঙতে কৈছোঁ, ক'লে মানে এবাৰ কি হ'ল, মই সঁচা কথাটো কৈছোঁ দেই, আৰু হেৰি নহয়, আমাৰ উজনি মানুহে বেছি নাভাগে নহয়, নামনি মানুহে বেছি ভাবে। লখিমপুৰত বিহুখন দিনত ভূপেনে গান গাব উঠিব 10টা 10:30 মানত ৰাতি নিশা আহিল দুপাল পাল বৰষুণ নেৰেহে ভূপেনে ক'লে লখিমপুৰবাসী ৰাইজ আজি আৰু এই মঞ্চৰ কাষত থাকিব নালাগে, আপোনালোকে বৰষুণ দি আছে ঘৰে ঘৰে যাওঁগৈ, কাইলৈ দিনৰ 11টা বজাত মই ইয়াত গান গাম, আপোনালোক সকলোৱে আহিব। হয় ভূপেনে কোৱাৰ লগে চব গুচি গ'ল। ৰাতি ভাত পানী খাই শুওঁতে দেৰি হ'ল। ৰাতিপুৱা 11টা বজাৰ আগতে ভূপেন আহি মঞ্চত হাজিৰ। মানুহে লোকাৰণ্য খেলপথাৰত বিহুতলী ভূপেনে গান আৰম্ভ কৰিলে। 11:30 বাজিল, 12টা বাজিল, 2টা বাজিল, 3টা বাজিল, গান শেষ নহয়। 3টা বজাত গান শেষ কৰি মানুহৰ ঘৰত ভাত খাবলৈ মাতিলে, ভাত খাবলৈ গ'লো আমি। ভাত খাবলৈ গৈ আমি তেজপুৰলৈ আহিম। তেজপুৰলৈ আহি থাকোঁতে আন্ধাৰ হৈ গ'ল, ৰাতি হৈছে। মোক সুধিলে, পৃথ্বীৰাজ এই কেইটা বাজিছে? কি পালোঁ? মই কৈছোঁ আমি বিশ্বনাথ চাৰিআলি পাম আৰু বাঘমাৰা চাহ বাগিচা পাইছোঁ। বাঘমাৰা চাহ বাগিচা পালোঁ নেকি? তেনেহ'লে বিশ্বনাথ চাৰিআলি পালোঁহি। কেইটা বাজিছে? 9টা বাজিছে। এই গাড়ী ৰখা। এতিয়া গাড়ী চলোৱাৰ সময় নহয়, এতিয়া মদ খোৱাৰ সময়। হয় আমি গাড়ী ৰখাই এখন গেছ হাউচ বিচাৰিলোঁ। গেছ হাউচ বিচাৰি ৰাতি 9টা বজাত মাছ বিচাৰি গ'লোঁ বিশ্বনাথত। বিশ্বনাথটো মাছ ভাল পায়, মাছৰ জেগা। মাছ বিচাৰি গ'লোঁ, মাছ সৰু মাছ মাৰিলোঁ, ডাঙৰ মাছ মাৰিলোঁ। আহি পেলাই ৰান্ধনি খাল আমি বস্তুখিনি থৈছোঁ। সেইখিনি সময়তে ভূপেন হাজৰিকাই লুঙিখন পিন্ধি, গেঞ্জিটো পিন্ধি আদা নহৰু চেলাব ধৰিছে। মাছৰ পিটিকা বনালে, মাছৰ জোল বনালে, ইমান ধুনীয়াকৈ ৰান্ধি বাঢ়ি খুৱাইছে। এই ভূপেন হাজৰিকা ভাবিব নোৱাৰা। এই ভূপেন হাজৰিকাই যেতিয়া তেজপুৰত আহি কলিকতাৰ পৰা আহিছে, কিবা আকাশী জানেৰে পুৰণীয়া মনেৰে দুকমুকালিতে উঠি বংগৰে পৰা পশ্চিমৰে পৰা মাৰিলো উৰা। মোৰ লক্ষ্যস্থান হ'ল তেজপুৰ, মোৰ লক্ষ্যস্থান হ'ল তেজপুৰ, আকাশী জানেৰে। গানটো কেনেকৈ বনাইছে দেখিছে আপুনি? গম পায়? উৰাজাহাজখন যেতিয়া উঠে এনেকে মাটিৰ পৰা লাহে লাহে উৰি যায়। বংগৰে পৰা পশ্চিমৰে পৰা মাৰিলো উৰা, উৰি গুচি গ'ল। এই ভূপেন হাজৰিকাৰ বাহাদুৰি। তাৰপিছত আহিলে তলত দেখিলোঁ পকোৱা গামোচা পাৰি থোৱা আছে। এতিয়া বাঁহৰ আগলি পকৌ দিয়ে মোক কৰিছে। তলত চাহ বাগিচা দেখিছে। তাৰমানে তেজপুৰ পালেহি। মই উশাহ কৰিম এই স্কুল গানটো গাই পেলাই, উশাহ কৰি আছোঁ। গানটো গাই পেলাই কি গাইছে আকৌ লাষ্টত? মই পালোহি মোৰ মৰমৰ তেজপুৰ। এই ভূপেন হাজৰিকা, আৰু সেইকাৰণে ভূপেন হাজৰিকা আমাৰ মাজত সদায় নতুন হৈ থাকিব। সকলো গয়ানবাসী, এই মেৰাপানীবাসী ৰাইজনে মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। শ্ৰদ্ধা, মৰম, স্নেহ আৰু কণ ল'ৰা ছোৱালীলৈ মই মোৰ মৰম যাচিছোঁ। আৰু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ এই গোলাঘাট জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা এই ভূপেন হাজৰিকাৰ এই জন্মদিনটো ইমান সুন্দৰকৈ দিনজোৰা কাৰ্যসূচীৰে পালন কৰাৰ কাৰণে মই সকলোৰে মোৰ আন্তৰিক অভিনন্দন জনাই মোৰ এই চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।